স্বাগতম জনাইছোঁ দিছ গাই কেপচাৰিং মোমেণ্টছৰ মজিয়াত। মই দীপাঞ্জলীয়ে আজি লৈ আহিছোঁ প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠানৰ তৃতীয় এপিছ'ড। এইখিনিতে আপোনালোকক জনাওঁ যে অকল অসমৰ পৰাই নহয়, অসমৰ বাহিৰৰ পৰাও আমালৈ আহি আছে অনেক কেইটা ভিডিঅ'। তাৰে মাজৰ পৰা আজি আমি তিনিটা ভিডিঅ' ক্লিপ বাছি উলিয়াইছোঁ। আজি কিন্তু বিহু নাচ নহয়, আজি হ'ব বিহুসৰীয়া গীত আৰু বাঁহী বাদন। হয়, আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। প্ৰথমতে আৰম্ভ কৰিবলৈ ওলাইছোঁ এটি ধুনীয়া বিহুসৰীয়া গীতেৰে। এই ভিডিঅ' ক্লিপটি আমাক পঠাইছে তিনিচুকীয়াৰ পৰা। তেখেতৰ নাম অৰ্চনা মেধি। তেখেত এগৰাকী পত্নী, এগৰাকী বোৱাৰী আৰু এটি সন্তানৰ মাতৃ। লগতে এগৰাকী সুগায়িকা আৰু পাটৰ কাপোৰৰ ব্যৱসায় কৰে। আহকচোন এনে এক প্ৰতিভাক আজি আমি উপভোগ কৰোঁ। মাতো মাতো কৰিছে নাইতি ঐ মাতিব মই পৰা নাই ঐ মাতিব মই পৰা নাই ঐ আছো তোমাৰ মুখলৈ চাই তোৰে হৈছে হেৰা পকা কৈথে একেৰা পকা কৈথে একেৰা কামুৰি উলিয়াম তেজ তোৰে মাৰবা পেৰাই বিচাৰি না পাব বিচাৰি না পাব মানুহে কামোৰা বেজ বিহুতি নামেৰে তিনিটি আখৰে ঐ কোনে লিখি দিলে ঐ শিলত ঘুমেও নধৰে মামৰেও নধৰে ঐ ঝিলিকে বসন্তৰ নামত হাউলি তুলিলো চেনাইতি ঐ নাদৰ পা নিতুপি ঐ নাদৰ পা নিতুপি ঐ জোকাৰি ঐ তুলিলো লাই মাতো মাতো কৰিছে নাইতি ঐ মাতিব মই পৰা নাই ঐ মাতিব মই পৰা নাই ঐ আছো তোমাৰ মুখলৈ চাই মৰমৈ ঘিলাৰে গছতে মৰমৈ ঘিলা নাই কিয়া মৰমৈ ঘিলাৰে গছতে মৰমৈ ঘিলা নাই কিয়া মৰমৈ পাতে তীৰে বীৰে কৰে মৰমৈ চেনাইৰে মনতে মৰমৈ মৰম নাই কিয়া মৰমৈ চেনাইৰে মনতে মৰমৈ মৰম নাই কিয়া মৰমৈ মিছাতে প্ৰীতি কৰে। বহুত বহুত ধন্যবাদ অৰ্চনা মেধি আপোনাক। সঁচাই খুব ভাল লাগিল আপোনাৰ এই বিহুসৰীয়া গীত। আশা কৰোঁ পৰৱৰ্তী পৰ্যায়তো আপোনাৰ এনে সুমধুৰ বিহুগীত আমি শুনিবলৈ পাওঁ। এতিয়া লৈ আহিছোঁ এটি ধুনীয়া বাঁহী বাদন লৈ। এই ভিডিঅ' ক্লিপটি আমাক পঠাইছে কোকৰাঝাৰৰ পৰা। তেখেতৰ নাম ৰাজু ৰয়। তেখেতে ব্যৱসায় কৰে। এক ব্যস্ততাপূৰ্ণ জীৱনতো তেখেতে যে এই বাঁহী বজোৱা প্ৰতিভাখিনি জীয়াই ৰাখিছে, সঁচাই অতুলনীয়। আহকচোন তেনেহ'লে আমি তেখেতৰ এই বাঁহী বাদন শুনো।
কি সুমধুৰ। বিহুৰ বতৰত আপোনাৰ বাঁহীৰ সুৰে চলি থকা জটিল সমস্যাখিনি যেন শান্ত কৰি দিয়ে। তাৰেই কামনাৰে আপোনাক অশেষ অশেষ ধন্যবাদ। এইবাৰ লৈ আহিছোঁ আৰু এগৰাকী সু গায়িকাক লৈ। আপোনালোকে জানি ভাল পাব যে এইগৰাকী সু গায়িকা বৰ্তমান মুম্বাইত বাসিন্দা আৰু আমাৰ অসমৰ জীয়ৰী। হয়, তেখেত বৰ্তমান মুম্বাইতে থাকে এজ এ ছিনিয়ৰ পাব্লিক ৰিলেশ্যন এক্সিকিউটিভ পষ্টত কৰ্মৰত। তেখেতৰ নাম হৈছে কিমি কলিতা। আহকচোন তেখেতৰ গীতটি আমি উপভোগ কৰোঁ। নমস্কাৰ। আটাইলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু বুলি এফাকি বিহু গাবলৈ বিচাৰিছোঁ। বেলি ধুনীয়া, ঐ বেলি ধুনীয়া, ঐ বহুধে মেলিয়া বেলি, ঐ কলিজাৰ মাতেৰে মাতিছো সবাকে, ঐ বিহু গাওঁ আটায়ে মিলি। এৰ গলে এৰাপাত নেলাগে বইলামাত, বেলি গলে নেলাগে ভাত। বিহুতি গলে গৈ কি কৰো থাকি মই জুৰীয়া হতৰে চাহ। হে ৰৈ 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 ৰতি, মইনা মইনা মতি, তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই। ৰৈ 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 ৰতি, মইনা মইনা মতি, তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই। ৰৈ 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 ৰতি, মইনা মইনা মতি, দিয়া দিয়া যদি এবাৰ মৰমৰে মাত। পাহাৰ বগাই বগাই চেনি মাই বিহুলৈ আহিবি, পাহাৰ বগাই বগাই চেনি মাই বিহুলৈ আহিবি, চেনি মাই খোপাতে খোপাতে গুজি দিম বুলি, মাহৰ পাকি দি চেনি মাই বিহুলৈ আহিবি, মাহৰ পাকি দি চেনি মাই বিহুলৈ আহিবি, চেনি মাই চেৰেকি আনোগৈ বুলি, চেনি মাই চেৰেকি আনোগৈ বুলি, চেনি মাই চেৰেকি আনোগৈ বুলি। নমস্কাৰ। বাহ, কি যে কম, ভাষাই নোহোৱা হয়। বাহিৰত থাকিও যে আপুনি আমাৰ অসমীয়া সংস্কৃতিখিনি জীয়াই ৰাখিছে, তাৰ বাবে আমি সঁচাই খুব গৰ্বিত। ধন্যবাদ আপোনাক। তেনেহ'লে আজিৰ এপিছডৰ পৰা বিদায় লৈছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ উৎসাহে আমাৰ কাৰণে আশীৰ্বাদ। আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে তলতীয়া হোৱাটছআপ নাম্বাৰত, আৰু আমাক ইমেইল যোগেও যোগাযোগ কৰিব পাৰে। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।